নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ আগলৈ মই ধৰ্মৰ বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছোঁ। লগতে মহান মহান দাৰ্শনিকসকলে ধৰ্মৰ ওপৰত আগবঢ়োৱা মতবাদৰ ওপৰতো ভিডিঅ'টো বনাই লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি এই ভিডিঅ'টো মাজলৈ আগবাঢ়ি যাওঁ। ধৰ্ম কি? কোনো অতীন্দ্ৰিয় শক্তিত কৰা বিশ্বাসেই হ'ল সাধাৰণ অৰ্থত ধৰ্ম। মানৱ সভ্যতাৰ বিকাশৰ আৰম্ভণিৰে পৰা সাম্প্ৰতিক সময়লৈকে ধৰ্ম শব্দটো মানৱ সমাজৰ লগত জড়িত হৈ আহিছে। ধৰ্ম শব্দটো ইংৰাজী উৎপত্তি শব্দ ৰিলিজন শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল একেলগে ধৰি ৰখা। ধৰ্ম শব্দটো সংস্কৃত ধৃ ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল ধৰি ৰখা। সামাজিক জীৱনৰ বৃহত্তৰ ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে সেই হ'ল ধৰ্ম। ধৰ্ম বুলি ক'লে আমি মানুহৰ জীৱনৰ সেই সামগ্ৰিক শক্তিক বুজোঁ, যি মানুহৰ অন্তৰ্নিহিত কল্যাণকাৰী ক্ষমতাক পৰিস্ফুট কৰি তোলে। ধৰ্মই মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কৰ্ম, নীতি নিয়ম, বিশ্বাস, পৰম্পৰা আদিক বুজায়। ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা পাৰ্থক্যবোৰ। ধৰ্মৰ মূল কেন্দ্ৰ হ'ল ঈশ্বৰ, কিন্তু মানুহ হ'ল নৈতিকতাৰ মূল কেন্দ্ৰ। ধৰ্মই কোনো এক অতীন্দ্ৰিয় সত্তাক বিশ্বাস কৰে, আনহাতে নৈতিকতাই কোনো অতীন্দ্ৰিয় সত্তাক বিশ্বাস নকৰে। ধৰ্মৰ উৎপাদান হ'ল বিশ্বাস, আনহাতে নৈতিকতাৰ মূল উৎপাদান হ'ল কৰ্ম। ধৰ্ম হ'ল অসীমৰ মাজৰ পৰাই অগ্ৰগতি, আনহাতে নৈতিকতা হ'ল অসীমৰ দিশলৈ অগ্ৰগতি। ধৰ্ম হ'ল আৱেগ অনুভূতিযুক্ত জ্ঞান, আনহাতে নৈতিকতা হ'ল আৱেগমুক্ত। ধৰ্ম তিনিটা মৌলিক প্ৰমূল্য সত্যম, শিৱম আৰু সুন্দৰমৰ লগত জড়িত, আনহাতে নৈতিকতা মানৱ জীৱনৰ পৰম কল্যাণৰ আদৰ্শৰ লগত জড়িত। ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা সাদৃশ্যবোৰ হ'ল: ধৰ্ম আৰু নৈতিকতা উভয়ে এক নিৰ্দিষ্ট সামাজিক ব্যৱস্থাৰ আধাৰত ব্যক্তিগত আৰু সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে কেতবোৰ আচৰণ নীতি নিৰূপণ কৰে। ধৰ্ম আৰু নৈতিকতা উভয়ে ঈশ্বৰৰ অস্তিত্বক স্বীকৃতি অভিধাৰণা হিচাপে মানি লয়। ধৰ্ম আৰু নৈতিকতা উভয়ৰ ক্ষেত্ৰতে আত্মাৰ অমৰত্বক মানি লোৱা হয়। ধৰ্ম আৰু নৈতিকতা উভয়ে পৰম মূল্যৰ ওপৰত আধাৰিত। ধৰ্ম আৰু নৈতিকতা উভয়ে মানৱ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। ডেকাৰ্ট, জন লক, পেলে আদি দাৰ্শনিকসকলৰ মতে ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। নীতি আৰু নৈতিক আদৰ্শ ঈশ্বৰৰ অৱদান। ঈশ্বৰে নিজৰ ইচ্ছামতে নীতি সৃষ্টি কৰিছে আৰু মানুহৰ বাবে তেওঁ নানা প্ৰকাৰৰ বিধি বা নিয়ম প্ৰৱৰ্তন কৰিছে। এই বিধি বা নিয়ম মানি চলাই মানুহৰ যথাযথ কৰ্তব্য। ঈশ্বৰৰ এই নিয়ম বা বিধান নৈতিক জীৱনৰ শ্ৰেষ্ঠ বিধান। এই বিধান বা নিয়ম মানি চলিলে মানুহে পৰমাৰ্থ লাভ কৰিব পাৰে আৰু মানি নচলিলে মানুহৰ অমংগল হ'ব। গতিকে প্ৰথমতে ঈশ্বৰ আৰু ঈশ্বৰৰ বিধান, তাৰপিছত নীতি। ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। ডেকাৰ্ট, লক, পেলে আদি দাৰ্শনিকৰ মতবাদ গ্ৰহণ কৰিব নোৱাৰি, কাৰণ ঈশ্বৰৰ কোনো নিজস্ব নৈতিক চৰিত্ৰ নাই। ঈশ্বৰ সৰ্বশক্তিমান হ'লেও শুভ কৰ্মত অশুভ আৰু অশুভ কৰ্মক শুভ কৰিব নোৱাৰে। এই মতবাদ অনুসৰি পুৰস্কাৰৰ আশাত মানুহে সৎ কাম কৰে আৰু শাস্তিৰ ভয়ত অসৎ কামৰ পৰা বিৰত থাকে, কিন্তু পুৰস্কাৰৰ লোভত বা শাস্তিৰ ভয়ত কৰা কামবোৰ নৈতিক বিচাৰৰ বিষয়বস্তু নহয়। কাণ্ট, মাৰ্টিনিউ আদি দাৰ্শনিকসকলৰ মতে নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি। কাণ্টৰ মতে মানুহে দৃঢ়তাৰে বিশ্বাস কৰে যে সৎ আচৰণৰ ফল সুখদায়ক আৰু অসৎ আচৰণৰ ফল দুখদায়ক, কিন্তু বাস্তৱ জীৱনত ইয়াৰ ওলোটা প্ৰতিচ্ছবি দেখা যায়। সৎ ব্যক্তিয়ে দুখ ভোগ কৰে আৰু অসৎ ব্যক্তিয়ে সুখ আনন্দত জীৱন কটায়। কিন্তু সৎ কামৰ নিজস্ব এনে কোনো শক্তি নাই যাৰ দ্বাৰা সৎ ব্যক্তিক সুখ দিব পাৰে, আৰু অসৎ কামৰো এনে কোনো গুণ নাই যাৰ দ্বাৰা অসৎ লোকজনক শাস্তি দিব পাৰি। গতিকে কাণ্টৰ মনে ঈশ্বৰক বিশ্বাস কৰাৰ বাহিৰে আন কোনো উপায় নাই। ঈশ্বৰে আমাৰ পাপ পুণ্যৰ বিচাৰ কৰে। এই জীৱনত নহ'লেও পৰৱৰ্তী জীৱনত মানুহে সৎ কামৰ বাবে
পুৰস্কাৰ আৰু অসৎ কামৰ বাবে শাস্তি পাবই। গতিকে নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি, ধৰ্ম নীতিৰ ওপৰত নিৰ্ভৰশীল। মাতিনিউৰ মতে নৈতিক বাধ্যতাবোধ আৰু দায়িত্ববোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ সৃষ্টি হৈছে। তেওঁ মতে যি ক্ৰিয়া নীতিসন্মত সেই ক্ৰিয়া সম্পাদন কৰিবলৈ আৰু যি ক্ৰিয়া নীতিসন্মত নহয় তাক বৰ্জন কৰিবলৈ আমি বাধ্যতাবোধ অনুভৱ কৰোঁ। এই বাধ্যতাবোধ যিকোনো মানুহৰ বাবে হ'ব নোৱাৰে। সেইকাৰণে আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে এনে কোনো এক নৈতিক শক্তি আছে বা এনে কোনো এক সৰ্বজ্ঞ ঈশ্বৰ আছে যাক আমি ফাঁকি দিব নোৱাৰোঁ আৰু আমাৰ মনৰ গোপন উদ্দেশ্য আৰু অভিপ্ৰায় জানি আছে। সেয়েহে মাতিনিউৰ মতে বাধ্যতাবোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ উৎপত্তি হৈছে, অৰ্থাৎ নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি হৈছে। ধৰ্ম আৰু নীতি স্বতন্ত্ৰভাৱে উৎপত্তি হৈছে। ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক। নীতিৰ পৰা ধৰ্মৰ উৎপত্তি হোৱা নাই। ধৰ্মৰ উদ্ভৱ হৈছে কোনো এক পৰম সত্তাৰ ওপৰত নিৰ্ভৰতাবোধৰ পৰা। মানুহ যেতিয়া সমস্যাত পৰে, নিজক অতি অসহায় বুলি ভাবে আৰু কোনো উপযুক্ত আশ্ৰয় বিচাৰি নাপায়, যেতিয়া ঈশ্বৰৰ আশ্ৰয় লয়, তেতিয়া এই সমস্যাৰ পৰা মানুহে সমাধান পোৱাৰ কাৰণে ঈশ্বৰে একমাত্ৰ ত্ৰাণকৰ্তা হৈ পৰে। এনেদৰে ধৰ্মৰ উৎপত্তি হয়। আনহাতে নীতি উদ্ভৱ হৈছে বিবেক বুদ্ধিৰ পৰা। মানুহে নিজৰ এই বিবেক বুদ্ধি আৰু বিচাৰ বুদ্ধিৰ দ্বাৰাই সৎ আৰু অসৎৰ পাৰ্থক্য বুজি পায়। এনেদৰে মানুহৰ বিবেক বুদ্ধিয়ে নৈতিক আদৰ্শ দাঙি ধৰে। ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক যদিও ধৰ্ম আৰু নীতিৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে। মানুহৰ ধৰ্মভাৱ যিমানেই বাঢ়ে তেওঁ সৎ আচৰণ কৰাও প্ৰৱণতাও সিমানে বাঢ়ে। মানুহ ধৰ্মজ্ঞান বা ঈশ্বৰ বিশ্বাসে মানুহক স্বাভাৱিকতাই ন্যায়ৰ পথত চলাত প্ৰেৰণা দিয়ে। সেইকাৰণে ধৰ্মজ্ঞান যিমানে বাঢ়ি থাকে, নীতিজ্ঞান সিমানেই উন্নত হয়। আকৌ নীতিজ্ঞান যিমানে বৃদ্ধি হয়, ধৰ্মভাৱ সিমানেই গভীৰ আৰু নিবিড় হৈ উঠে। নীতিয়েই ধৰ্মভাৱক কুসংস্কাৰৰ পৰা মুক্ত কৰে। ধৰ্ম আৰু নীতি পৃথক হ'লেও দুয়ো পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। দুয়োৰে সম্বন্ধ এনে নিবিড় আৰু গভীৰ যে এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। ধৰ্মৰ প্ৰধান বৈশিষ্ট্যবোৰ। ধৰ্মই মানসিক শক্তিৰ প্ৰেৰণাৰূপে কাম কৰে, যেনে ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিশ্বাস আৰু কল্যাণ লাভৰ আকাংক্ষা জগায়। ধৰ্মই কোনো উচ্চতৰ অতীন্দ্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে সেই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ধৰ্মৰ এটা বাহ্যিক দিশ আছে। বাহ্যিক দিশ হ'ল ধৰ্মীয় আচাৰ অনুষ্ঠান। এই বাহ্যিক দিশৰ মাজেদিয়ে ধৰ্মীয় অনুভূতি প্ৰকাশ পায়। ধৰ্ম হ'ল এক প্ৰকাৰৰ আৱেগ, যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত মই ধৰ্মৰ বিষয়ে কেইআষাৰমান আগবঢ়ালোঁ এই ভিডিঅ'টোৰ যোগেদি। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেও কোনোবা তত্ত্বমূলক কথা আৰু জ্ঞানমূলক ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।